Hi guys, namaskar and welcome back to my channel. Jodi apnalok notun hoy moor channelot. Hi guys, I am Rosaline and welcome to my channel. Aru aji hol amar farewell day. Kintu এই ভিডিওটো ইয়াৰ পৰা আৰম্ভ নহয় আপোনালোকক লৈ যাম অলপমান ৰিভাৰ্ছত আৰু দেখাম ফ্ল্যাশবেক অফ দ্য লাষ্ট ফিউ ডেজ এজ এ UG ষ্টুডেণ্ট এণ্ড দিছ ইজ মাই ওৱান এণ্ড অনলি গ্ৰেজুৱেশ্যন লাইভ ব্লগ গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিওটো খুব এনজয় কৰিব গতিকে বলক অলপ ৰিৱাইণ্ড কৰোঁ ৰাতিপুৱাতে উঠি হৈ গলো মই ৰেডি কলেজ যাবলৈ বডি কেয়াৰ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইফ ইউ ন' মি মই স্কিন কেয়াৰ ৰিলেটেড ভিডিঅ'জ দি থাকোঁ মোৰ ইনষ্টাগ্ৰাম পেজত যদি আপোনালোকে মোক এতিয়ালৈকে তাত ফ'ল' কৰা নাই +++ যদি আপোনালোকে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু হেল্প মি গ্ৰ' লগতে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল এইটো গৈ পেলাই তাতো ফ'ল' কৰিব আৰু ৰেডি হৈ পেলাই সোনকালে মই গ'লো তলত যিহেতু মই থাকোঁ হোষ্টেলত আমাৰ ডাইনিং হলত এভৰি খানা এভৰি ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ সব তাতে আমি পাওঁ আপোনালোক সকলোৱে হয়তো জানে হোষ্টেল লাইফ কেনেকুৱা আৰু এইটো হ'ল আমাৰ ডাইনিং হল তললৈ গ'লো গৈ পেলাই মই অলপ মৰ্নিং আমাক লাল চাহ দিয়ে গতিকে লাল চাহ ল'লোঁ আৰু আজি যিহেতু মানডে আছিলে মই পুৰি দিয়ে মই পুৰি নাখাওঁ ৰাতিপুৱা উঠি চ' এইটো অলপমান ভিউ মই থাকোঁ ফাৰ্ষ্ট ফ্ল'ৰত এণ্ড দিছ ইজ দ্য ফাৰ্ষ্ট ফ্ল'ৰ য'ত মই থাকোঁ আৰু 5 বছৰ লিটাৰেলি 5 years মই এইটো ফ্ল'ৰতে থাকিলোঁ গ্ৰেট এচিভমেণ্ট খাই বৈ মই ওলালোঁ যাবলৈ কলেজ ইট ৱাজ অলৰেডি 9:55 আই গেছ এইটো আমাৰ ৰিচিপশ্যন হয় লিখি ল'লোঁ মই সোনকালে আৰু এয়া গৈ আছিলোঁ কলেজলৈ আৰু ইয়াৰে পৰা লিফ্টত আমি উঠিলোঁ এয়া মোৰ ফ্ৰেণ্ডছ হয় ক্লাছমেটছ হয় এণ্ড দিছ ইজ আৱাৰ ক্লাছৰুম ইমান লিখিব আছে ইমান আহি পালোঁ আমাৰ আজিৰ পৰা ড্ৰাফটিঙৰ এক্সাম একচুৱেলি ষ্টাৰ্ট হ'ব গতিকে বহুত লিখিব লগা আছে আপোনালোকে দেখা পাইছে সিহঁতে অলৰেডি ষ্টাৰ্ট কৰিলে ড্ৰাফটিং আমাৰ এখন প্ৰেক্টিকেল পেপাৰ হয় একচুৱেলি আমাৰ ক্লাছেছবোৰ অলৰেডি শেষ হৈছিলে আৰু আমাৰ 1 week মান ড্ৰাফটিঙৰ এক্সাম হ'ব লগা আছিলে গতিকে আজি আছিলে ছেকেণ্ড ডে ফাৰ্ষ্ট ডে অলৰেডি আমি অলপ লিখিলোঁ আৰু আজি বাকীখিনি কণ্টিনিউ কৰি আছোঁ আমি And the best part is যিখিনি সময়ত প্ৰফেছৰ নাই আৰু যিহেতু আমাৰ ক্লাছেছ অভাৰ হৈ গৈছিলে আমি ফুল অন মস্তি কৰিছোঁ Welcome to my vlog कान में कीड़ा घुसा है Treatment we need treatment तो ऐसे चलता भी निकलेगा नहीं करते मैं ऐसे थी वो भी ऐसे किया है डॉक्टर दिखा ले মানে পডিয়ামত আমি গান বজাই ব্লুটুথ কানেক্ট কৰি উই লিটাৰেলি এনজয়ড এণ্ড দিজ আৰ সাম অফ দ্য বেষ্ট ডেজ যিখিনি আমি সদায় মনত ৰাখিম And at 4 PM we ended up writing আৰু আমি নেক্সট ডে কণ্টিনিউ কৰিম মই অলপ ওলাই আহিছিলোঁ যিহেতু অলপমান জেৰক্সৰ কাম আছিলে মোৰ বতৰটো খুবেই ধুনীয়া আছিলে And here's the next day আমাৰ আছিলে last presentation of moot court আমাৰ 3 times হ'ল দুবাৰ অলৰেডি আমি কেছ প্ৰেজেণ্ট কৰিলোঁ and this is the third and the final time আৰু এইটো হ'ল আমাৰ moot court room Hi Hi আপডেটছ দিয়া অলপ গৰম লাগিছে আৰু এতিয়া আমি আহিছোঁ খাবলৈ স্লাছিজ খাবলৈ
একচুৱেলি আমাৰ ক্লাছৰুমটো ইমানে গৰম আমি এবাৰ বেলেগ এটা ক্লাছৰুমত আহি পেলাই যেহেতু এসি ইয়াতে ভাল কাম কৰি আছিলে আমি ইয়াতে আহি বহি লাঞ্চ কৰিম এতিয়া আৰু সবতছে বেছি হয়তো এই বস্তুটোৱে মিছ কৰিম যেহেতু মই হোষ্টেলত আছিলো মোৰ যিখিনি লোকেল ফ্ৰেণ্ডছ আছিলে সিহঁতে সদায় টিফিন আনে আৰু মই আগতে এনেকুৱা আছিলে যে মই ব্ৰেকত সদায় ঘৰত আহি যাওঁ কিন্তু লাষ্ট 1 ইয়াৰ বা 1.5 বছৰ বুলিয়ে ক'লো এনেকুৱা হ'ল যে সিহঁতেও মোক আহিব নিদিয়ে যে খাই পেলাই যা আৰু আমিও হয়তো অলপমান খাই পেলাই গোটেইখিনি অলপ ওলাই যাওঁ সো আই উইল ৰিয়েলি মিছ দিছ টাইম যিখিনি সময় আমি একেলগে কটালো খাই বই ফুল অন মস্তি কৰি পাৰিম এতিয়া একদম লুকাই নিবি কৈছো না বেগ খুলি চাব ৱাচমেনে বেগ খুলি চাব বেগৰ সাইজটো আজি বেলেগ হৈ আছে দেন নাজানো কেনেকে মন গ'ল মোৰ মই সবকে ক'লো গাইজ লেটছ প্লে সামথিং গতিকে আমি এয়া আৰম্ভ কৰিছো আমাৰ ব্লাইণ্ড ফল্ড গেম কলেজৰ পৰা আহি অলপমান ৰেষ্ট ললো আৰু ৰাতিকে মই গৈ আছিলো 5th ফ্লোৰত মোৰ ভণ্টি এজনী তাতে থাকে এণ্ড দে আৰ ডুইং এ স্মল বিজনেছ আৰু সিহঁতক মই অৰ্ডাৰ দিছিলো ৰেজিন ইয়াৰিংছ এণ্ড কি চেইন গতিকে বলক আৰু চাওঁ কেনেকুৱা হৈছে বস্তুখিনি এণ্ড আপোনালোকে সিহঁতৰ একাউণ্টটো চাব পাৰে এইটো হ'ল সিহঁতৰ একাউণ্ট এণ্ড সিহঁতে বহুতখিনি কাম কৰি আছে সিহঁতে বহুত ৰিচেণ্ট ষ্টাৰ্ট কৰিছিলে কিন্তু কামখিনি বহুত ধুনীয়া So guys, my order kini lolo and I have ordered I think 7ta earring and 2ta keychain. So basically small business hoy they are working hard so we need to support them. Please go and follow. So this is the next morning মই ভাবিলো গিফট কিটাৰ লগত সৰুকে যদি বেষ্ট উইশেছ বুলি লিখি দিও and I love crafting অলপমান যদি হ্যান্ডক্ৰাফটৰ বস্তু কিবা এটা অ্যাটাচ কৰিব পাৰো it will make me feel happy Good morning everyone I hope আপোনালোকে মোৰ ব্লগটো কন্টিনিউ চাই আছে আৰু আজি হ'ল 13th of May আৰু আজি আমাক ফৰ্মালি মানে অফিচিয়ালি goodbye kobo institute aru 5 বছৰ ইয়াতে স্পেন্ড কৰিলো we have created a lot of memories বহুত ups and downs আহিছে কেতিয়াবা happy moment গৈছে কেতিয়াবা upset so quite emotional morning আৰু মই almost ready হৈ গলো আৰু ৰাতিপুৱাতে মই উঠি পেলাই এখিনি কাম কৰিলো যিখিনি মই আজি গিফট কৰিবলৈ আছে মোৰ ফ্ৰেণ্ডছক and I hope they gonna like it আমাৰ officially last day আমি বহুত memories create কৰিছো ইয়াতে গতিকে অলপ সব ইমোশনাল হ'ব 5 বছৰ এখন ইনষ্টিটিউটক দিয়া বা ইনষ্টিটিউট খনে আমাক দিয়া is not a joke actually guys we did this আমি কৰি দেখাইছো এতিয়া বাস ফাইনাল এক্সাম বাকি আছে all my respected professors if you are watching this I really want to thank you all thank you for always guiding me and supporting me আৰু আৰম্ভ কৰিছো আজিৰ দিনটো মই ৰেডি হৈ যাম এতিয়া আৰু একো খোৱা নাই এতিয়ালৈকে বাহিৰতে গৈ খাম আজি আমাৰ ৰিপৰ্টিং টাইম ইজ 11 sharp মই যেহেতু হোষ্টেলত থাকো মই 5 মিনিট আগতে ওলাই যাম গতিকে লেটস গো গেট ৰেডি এণ্ড আপোনালোকক দেখাম গোটেই দিনটো আমি কি কৰো লিখা মেলা বহুত কিবা কিবি ফান হ'ব গতিকে ভিডিঅ'টো চাই থাকিব And this is the view of my institute. This is Nirim Group of Institution. Aro it whole block B jot amar department ase. You can see that's our block. Aro goi pelai dekhilu sobbe nijor class or podium ot gan bojai khub dance kori ase.
কলেজ আহি ভাল লাগিছে বলে 5 years আজি কলেজ আহি ভাল লাগিছে सन की सेवा नहीं आई हो यस फोटो सेशन हाय गाइस हाय गाइस टीचर्स बोलबो ना यस टाइलो ऐसे होते ये खराब हो रहा है हेलो ज्यादा ऊपर तक आ रहा है खरीदा ही है वाह बेटा कहाँ से यहाँ पे मिलता है कहाँ तूने आज के लिए खरीदा है ये पागल हो गया ये तो नहीं मिला मतलब जूनियर से है so gourmet oh my goodness very gourmet we are melting guys we're melting Caesar by melting कोरिया से एक किसी के शादी में yes we'll meet ক'ত আহিছো আমি আহিছো ফুল লবলে কাৰ কাৰণে টিচাৰ্ছৰ কাৰণে ফুল লবলে আহিছো আমি yes Now after giving the gifts, here is the moment. Jab ami sobe start ho golo, sobore t-shirt or wishes, memories, but whatever we have in our heart, juntu ami kobo bisaro aru juntu hoyto he manujonor logot amar sin hisabe hodai roi jabo. He porbo to actually arambho korilu. Girls bole only for girls sorry boys Oi Sneha ayo thank you so much ato toot jana hai thank you ये तो क्या है मेरा है नेक्स्ट टॉपिक बिल्डिंग के नीचे Everyone was emotional. At the same time, we are happy that we did this. We did create a lot of memories and we did survive this 5 years. And I have to add this clip to my vlog. क्या बोलना है? कुछ बोलिए हमारे बारे में.
सबसे बदमाश। Oh God, ये सुनने के लिए मैंने रिकॉर्ड किया। यही सुनने के लिए। और सर फुल ऑन बदमाशी, थोड़ा इमोशनल कुछ। थोड़ा इमोशनल। बैच 2019। बैच 2019 अभी दोनों को कंबाइन कर हाँ। कोई जरूरत नहीं, वो परसों सुनने को मिलेगा तुम्हें आराम से। আমার মেন্টর কেতিয়া বনিব बिकॉज ऑफ जैफरिन मैम। मैम বনিছে मैम ক কিবা এটা আপনি যে ওয়ান কৰিছে তই বিশ্বাস কৰিছ যে মই ওয়ান কৰিছে অফকোর্স কৰিছে ইমান ভোলা ভালা বেচ Oh my God. 100% attendance just for the vlog মোৰ টাইমত সবৰে 100% attendance oh my god 10 chakra first position আহিছে রিকনা was mashallah so you should not have left them हाँ with heavy heart oh my god क्यों লৈছিলো বুলি Then the next day আমি ছোৱালীকেইজনী গৈছিলোঁ ইণ্টাৰ্ণশ্বিপ ডায়েৰী চাইন কৰাবলৈ এণ্ড তেতিয়া আমাৰ জুনিয়ৰ্ছবোৰেও ক'লে যে বা তোমালোকে এটা ডান্স পাৰফৰ্মেঞ্চ কৰা ফেয়াৰৱেলত এণ্ড টিচাৰ্ছেও ক'লে প্ৰফেচাৰ্ছেও ক'লে যিবোৰে আমাক ফাৰ্ষ্ট ছেমৰ পৰা পাইছে আৰু ইনষ্টিটিউটত আমি বহুতবাৰ পাৰফৰ্মো কৰিছোঁ বহুত অকেজনত চ' দে ৰিয়েলি ৱান্টেড আছ কি আমি অলপমান ডান্স এটা কৰোঁ চ' উইদিন 30 মিনিটছ উই কম্প'জড ছামথিং আৰু ভিডিঅ' চেণ্ড কৰিছোঁ গ্ৰুপত যে ইউ গাইজ হেভ টু জইন আছ যোন এপচেণ্ট আছে চ' বাছ 30 মিনিটছত আমি এটা পাৰফৰ্মেঞ্চ উলিয়ালোঁ আৰু সেইটো আমি পাৰফৰ্ম কৰিম অন আৱাৰ ফেয়াৰৱেল ডে উইচ ইজ টুডে